হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জানাইছো আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ITI কোৰ্সৰ বিষয়ে আলোচনা কৰিম। আপুনিও যদি পিছলৈ ITI কোৰ্স কৰিম বুলি ভাবিছে বা কৰিব খুজিছে তেনেহলে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে যথেষ্ট হেল্পফুল হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু আপোনালোকক কিহৰ ওপৰত ইনফৰমেশ্যন টাইপৰ ভিডিঅ' লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। তো বন্ধু-বান্ধৱীসকল, প্ৰথমতে আমি আলোচনা কৰিম যে হোৱাট ইজ ITI। ITI আসলতে হয়নো কি? ITIৰ ফুল ফৰ্ম হ'ল ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। এই কোৰ্সটো যথেষ্ট পপুলাৰ হোৱাৰ কাৰণ এই যে 8 পাছ কৰিও এই কোৰ্সটো সহজতে কৰিব পৰা যায়। আৰু যদি আপুনি 10 পাছ আৰু 12 পাছ কৰিছে তেনেহলেতো কথাই নাই, আপুনি অতি সহজতে এই কোৰ্স কৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল, ITI কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ঠাইত বহুতো চৰকাৰী বেচৰকাৰী ইনষ্টিটিউট আছে। আপুনি অতি সহজতে যিকোনো ঠাইৰ পৰা যিকোনো ইনষ্টিটিউটৰ পৰা ITI কোৰ্সটো কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, ITI হ'ল এটা ভকেচনেল ট্ৰেইনিং কোৰ্স য'ত আপোনাৰ স্কিল ডেভেলপ কৰা হয় আৰু নতুন নতুন স্কিলৰ ট্ৰেইনিং দিয়া হয়। ITI কোৰ্সত থিয়ৰিতকৈ বেছি প্ৰেক্টিকেলৰ ওপৰত গুৰুত্ব দিয়া হয় কাৰণ প্ৰেক্টিকেল কৰিলেহে আপোনাৰ স্কিল সোনকালে ডেভেলপ হয়। ITIৰ সকলোবোৰ কোৰ্স 6 মাহৰ পৰা 2 বছৰৰ ভিতৰত হয় আৰু ITIত 130টাতকৈও অধিক কোৰ্স আছে। ITI কোৰ্সবোৰক দুটা ভাগত ভাগ কৰা হৈছে, ইঞ্জিনিয়াৰিং ট্ৰেড আৰু নন ইঞ্জিনিয়াৰিং ট্ৰেড। ইঞ্জিনিয়াৰিং ট্ৰেডত আপোনাক ৰিপেয়াৰিঙৰ কথা শিকায়, যেনে ৰেডিঅ' মেকানিক, টিভি মেকানিক, AC মেকানিক, ইণ্টাৰনেটৰ লগত জড়িত কাম, হাৰ্ডৱেৰৰ কাম, ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, ফিটাৰ, প্লাম্বাৰ আৰু বহুত কোৰ্স আছে যিবোৰ ইঞ্জিনিয়াৰিং ট্ৰেডৰ ভিতৰত আহে। আৰু নন ইঞ্জিনিয়াৰিং ট্ৰেডৰ ভিতৰত ড্ৰেছ মেকিং, কমাৰ্চ এণ্ড আৰ্টছ, প্ৰগ্ৰেমিং এছিষ্টেণ্ট, ফটোগ্ৰাফী, ফেশ্বন ডিজাইনিং ইটচেট্ৰা বহুতো কোৰ্স থাকে। ITI কোৰ্সৰ আন এটা ভাল গুণ এই যে এই কোৰ্স কৰাৰ বাবে বহু টকাৰ প্ৰয়োজন নহয়। যদি আপুনি গভৰ্ণমেণ্ট কলেজত ITI কোৰ্স কৰে তেনেহলে আপুনি এটকাও ফিজ দিব নালাগে। আৰু যদি আপুনি প্ৰাইভেট কলেজত ITI এডমিশ্যন লয় তেনেহলে গোটেই কোৰ্সটো 30,000 পৰা 50,000ৰ ভিতৰত আপুনি ফিজ দিব লাগিব। বন্ধু-বান্ধৱীসকল, ITI কোৰ্স কৰাৰ পিছত আপোনালোকে ৰেলৱেজ, মিউনিচিপালিটি কৰ্পৰেশ্যন, ITTS, সেল্ফ এমপ্লয়েড, ONGC ইত্যাদিত গভৰ্ণমেণ্ট জব পাব পাৰে। আৰু বহুতো অগণন প্ৰাইভেট কোম্পানী আছে য'ত আপুনি এই কোৰ্স শিকি জব কৰিব পাৰে। আৰু এই কোৰ্সৰ চেলাৰী বিষয়ে ক'লে আৰম্ভণিতে আপোনাৰ চেলাৰী 12,000ৰ পৰা 15,000ৰ ভিতৰত আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত আপোনাৰ চেলাৰী 15,000ৰ পৰা 20,000ৰ ভিতৰত আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত 25,000ৰ পৰা 30,000ৰ ভিতৰত আৰু 8 বছৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত 40,000ৰ পৰা 50,000ৰ ভিতৰত হয়। তো বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনাৰ কামত আহিছে আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ইনফৰমেশ্যন আৰু জব ৰিলেটেড ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।